বন্ধুসকল ইউটিউবত বহুত ভিডিও আছে সেই ভিডিওবিলাকত এনেকৈ বুজায় যে আপোনাৰ হোৱাটছআপ একাউণ্টটো হেক কৰিব পাৰিব আৰু ইণ্টাৰনেটত বহুত ৱেবছাইট আছে আৰু এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনবিলাকে এনেকৈ কয় যে আপোনাৰ হোৱাটছআপ একাউণ্টটো আমি হেক কৰি দিম কথাবিলাক কিমান সঁচা এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম তো আপোনাৰ যদি জানিব মন আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো হেল্ল' গাইজ মোৰ নাম যদি আপোনালোকে চাই আছে DipJyotiTechnical তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো বন্ধুসকল সেই ভিডিঅ'বিলাকত কোৱা কেইটামান কথা কম শেষত মই কম যে হোৱাটছআপ একাউণ্টটো হেক কৰিব পাৰি নে নোৱাৰি বন্ধুসকল ইউটিউবত বহুত ভিডিঅ' আছে যে সেই ভিডিঅ'বিলাকত এনেকৈ বুজায় যে কিউআৰ কোডৰ সহায়ত হোৱাটছআপ একাউণ্টটো হেক কৰিব পৰা যায় একচুৱেলি এইটো হেকিং বুলি নকয় সেইটো হোৱাটছআপৰ এটা ফিচাৰ্ছ হয় যাৰ সহায়ত কিউআৰ কোড স্কেন কৰি পেলাই লেপটপ বা পিচিত হোৱাটছআপটো আপোনালোকে চলাবৰ কাৰণে পাৰিব বন্ধুসকল 2 নম্বৰত কয় যে ৱেবছাইটত যাওক এপ্লিকেশ্যন ইনষ্টল কৰক সেই এপ্লিকেশ্যনৰ মোবাইল নম্বৰটো এণ্টাৰ কৰক নিজে নিজে হোৱাটছআপৰ ফটোজ ভিডিঅ'জ কণ্টেক্ট আদি সকলোবিলাক নিজে নিজে আপোনালোকে এক্সেছ কৰিবৰ কাৰণে পাৰিব তো মই আপোনালোকক সাজু কৰি ক'ম যে আপোনালোকে মোবাইল নম্বৰ এণ্টাৰ নকৰিব এসময়ত বিপদত পৰিবৰ কাৰণে পাৰে বন্ধুসকল 3 নম্বৰত আছে স্পাই ছফ্টৱেৰ ইণ্টাৰনেটত বহুত এনেধৰণৰ এপ্লিকেশ্যন আছে যাৰ সহায়ত হোৱাটছআপ একাউণ্টটো হেক কৰিব পাৰি তো সঁচা কথা এপ্লিকেশ্যন আছে ইণ্টাৰনেটত স্পাই ছফ্টৱেৰ নামৰ তো বহুত এপ্লিকেশ্যন আছে কিন্তু সেই এপ্লিকেশ্যনবিলাক ব্যৱহাৰ কৰিবৰ বাবে আপুনি পেৰেণ্টছ হ'ব লাগিব নাইবা আপোনাৰ কোম্পানী মালিক হ'ব লাগিব তেতিয়াহে আপুনি এমপ্লয়ী মোবাইলত ইনষ্টল কৰিবৰ কাৰণে পাৰিব ইয়াৰ বাহিৰে বেলেগ মানুহৰ ঠাৰাত বা বিশেষকৈ গাৰ্লফ্ৰেণ্ড মোবাইলত যদি আপোনালোকে এই এপ্লিকেশ্যনটো ইনষ্টল কৰে সুধি নোলোৱাকৈ তো আপোনাক যদি কমপ্লেইন কৰে নিশ্চয় আপুনি জেলত যাবই লাগিব আপুনি কেনেকৈ গম পাব যে আপোনাৰ মোবাইলটো হেক হৈ আছে বুলি তো প্ৰথমতে আপোনালোকে মন কৰিব যে মোবাইলটো বেটাৰী অকণমান বেছিকৈ খাই থাকিব আৰু মোবাইলৰ ডাটাটো বহুত গৈ থাকিব তো এনে ক্ষেত্ৰত অকণমান ডাউট হৈ থাকে যে আপোনাৰ হোৱাটছআপ একাউণ্টটো মোবাইলটো বা কোনোবাই মনিটৰ কৰি আছে বুলি যদি আপুনি ভাবিছে মোৰ ভয় লাগে সেইবিলাক কাম কৰিবৰ কাৰণে মই নোৱাৰোঁ তো মোবাইলটো যাব ছেটিংছত মোবাইলটো ফৰ্মেট মাৰি দিব ফৰ্মেট মৰাৰ পিছত মোবাইলত এপ্লিকেশ্যনবিলাক নতুন হৈ থাকিব আৰু চিন্তা কৰিবলগীয়া কোনো কথা নাই ছোৱালীবিলাকক এটা অনুৰোধ কৰিলোঁ যে আপোনালোকে চিনি নোপোৱা মানুহক মোবাইল কেতিয়াও নিদিব আৰু আপোনালোকৰ মোবাইলত সদায় লকটো লগাই থৈ দিব কি ঠিক আপোনাক নোখোধাকৈ মোবাইলটোত এপ্লিকেশ্যন ইনষ্টল কৰি থৈ দিব পাৰে আৰু লগতে আপোনালোকে হোৱাটছআপত 2 ষ্টেপ ভেৰিফিকেশ্যন কোডটো লগাই থৈ দিব বা এনেবল কৰি থৈ দিব তাৰ বাবে আপোনালোকে যাব লাগিব হোৱাটছআপত ছেটিংছত যাব ছেটিংছত ক্লিক কৰি পেলাই একাউণ্টত যাব আপোনালোকে দেখা পাইছে যে 2 ষ্টেপ ভেৰিফিকেশ্যন কোডটো আপোনালোকে এনেবল কৰি ল'ব ইমেইল আইডি দি আৰু পিন নম্বৰ দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব যেতিয়া আপোনালোকে হোৱাটছআপটো লগ ইন কৰিব তেতিয়াই এণ্টাৰ কৰিব লাগিব পিন নম্বৰটো শেষত এটা কথা ক'ম যে যদি আপোনাৰ মোবাইলটো কাৰোকো নিদিয়ে হেক হোৱাটো পচিবল নহয়গৈ চাওক হোৱাটছআপ একাউণ্টটো হেক কৰিব পাৰি তো এপ্লিকেশ্যন আৰু ৱেবছাইটৰ সহায়ত হোৱাটছআপ একাউণ্টটো হেক কৰিবৰ কাৰণে পোৱা নাযায়গৈ আৰু কিউআৰ কোড স্কেনাৰটো এইটো হোৱাটছআপ হেক বুলি নকয় তো আপুনি কি ভাবে জনাব কমেণ্ট কৰি পেলাই চাওক এই পৃথিৱীত সকলো বস্তুৱে হেক হয় আনকি ছুপাৰ কম্পিউটাৰবিলাকো হেক কৰে ডাঙৰ ডাঙৰ এপ্লিকেশ্যন বা ৱেবছাইটবিলাকো হেক হয় হেক কৰিব পৰা যায় সেইটো পচিবল হয় যিকোনো এপ্লিকেশ্যন বা ৱেবছাইট বা ছুপাৰ কম্পিউটাৰবিলাক হেক কৰিবৰ কাৰণে পৰা যায় তো আপুনি নাভাবিব যে হেক কৰিব পাৰিলেই সাধাৰণমূৰীয়া মানুহে হেক কৰিব পৰাটো ইম্পচিবল হয় বন্ধুসকল হোৱাটছআপ হেকিঙৰ বিষয়ে ভিডিঅ'টো ইমানেই আছিলে তো যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু এনেকুৱা নলেজেবল ভিডিঅ' চাই থাকিবৰ বাবে DipJyotiTechnical চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে